हेलो फ्रेंड्स, आज आपनालोকৰ বাবে আৰু এটা নতুন ভিডিও লৈ আইছো। এইখিনি ছাগলী মোৰ চিনাকি ভাইটি এটাৰ হয় আৰু তাৰ নাম হৈছে আপোনাৰ ৰাজদীপ ডেকা আৰু হি আপোনাৰ লোকেল ছাগলী লগতে বিটেল পথাৰে মানে ফাৰ্মখন আৰম্ভ কৰিছিল, কিন্তু হি বৰ্তমান পঢ়ি আছে, যাৰ বাবদ হি মানে ধৰক সম্পূৰ্ণ টাইম দিব নোৱাৰে ফাৰ্মখনত আৰু বানপানী হৈ যোৱাৰ বাবদ ধৰক খাৱৰ অলপ অভাৱ হৈছে, তো গছৰ পাত কাটি দিব লগা হৈ আছে। তো হি গোটেইখিনি ছাগলী সেল কৰিব খুজিছে আৰু গোটেইখিনি আপোনাৰ যোনখিনি লোকেল আছে গোটেইখিনি প্ৰেগনেন্টে আছে আৰু এটো এটা বিটেলৰ মতা হয়। এটো 4 দাঁত হ'ব ধৰিছে, মানে 2 দাঁত কমপ্লিট হৈ গৈছে, হৈ পিনে 4 দাঁত ওলাব ধৰিছে। তো যদি কোনোবাই ধৰক ল'ব খুজে বিটেলৰ পঠাটো তো ল'ব পাৰে। গোটেইখিনি ছাগলী সেল কৰিব, লোকেলখিনিও সেল কৰিব, পঠাটো সেল কৰিব। তো যদি ল'ব খুজে তেনেহলে ডেসক্ৰিপশনত কন্টেক্ট নাম্বাৰটো দিয়া আছে, লগতে আপোনাৰ ডিসপ্লেটো তাৰ কন্টেক্ট নাম্বাৰটো শো হৈ আছে। তো আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু ধৰক বিটেলটো ধুনীয়া, আপোনাৰ চেহাৰা ভাল আছে। এটো এটা আপোনাৰ প্ৰেগনেন্ট আছে ফিমেল, লগতে আপোনাৰ ইয়াতো আপোনাৰ আছে দুটা বগা কালাৰৰ। তো এই দুটাও ধুনীয়া আপোনাৰ। তো যদি আপোনালোকে ল'ব খুজে তেনেহলে কন্টেক্ট নাম্বাৰটো দিয়া আছে, তাৰ লগত যোগাযোগ কৰি ল'ব। আৰু মোৰ ভিডিওটো যদি আপোনালোকে চাই ভাল পাইছে তেনেহলে শ্বেয়াৰ কৰি দিব, লগতে লাইক কৰিব, যাতে মই ভিডিও বনাবৰ কাৰণে অলপ মোটিভেশ্যন পাওঁ। তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ।